কোন দিশে ৰাজ্যৰ শিক্ষা ব্যৱস্থা, কোন দিশে ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ ভৱিষ্যত। ওদালগুৰিৰ খৈৰাবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত প্ৰাথমিক শিক্ষকৰ 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত ভেৰগাঁৱৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ তত্ত্বাৱধানত খৈৰাবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ত 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। কেইবাটাও দাবীৰে উত্তাল খৈৰাবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক। সকলো প্ৰকাৰৰ ঠিকাভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক বিনা চৰ্তে নিয়মীয়া কৰক। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকক সপ্তম দৰমহা বিধি অনুসৰি গ্ৰেড পে আদায় দিয়ক। ছাত্ৰ ছাত্ৰীৰ ঐক্য সাজ যোগান দিয়ক। ষষ্ঠ দৰমহা আয়োগৰ বিসংগতি দূৰ কৰি সপ্তম দৰমহা আয়োগ 1/1/2016 পৰা কাৰ্যকৰী কৰক। সৰ্বভাৰতীয় সমাহাৰৰ দৰমহাৰ ব্যৱস্থা কৰক। নতুন শিক্ষা নীতি 2019 আৰু শিক্ষা আইন 2019ৰ শিক্ষক বিৰোধী দফাসমূহ পৰিহাৰ কৰি শিক্ষক সংগঠনৰ সৈতে আলোচনা নিশ্চিত কৰক। শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত অংশ লোৱাৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ প্ৰতিবন্ধকতা দূৰ কৰক। অপ্ৰাদেশিকৃত বিদ্যালয় শীঘ্ৰেই প্ৰাদেশিকৃত কৰক আদি দাবীৰে উত্তাল হ'ল খৈৰাবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ জিন্দাবাদ, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ জিন্দাবাদ। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰাখক। সকলো প্ৰকাৰৰ ঠিকা ভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক বিনা চৰ্তে নিয়মীয়া কৰক। সকলো প্ৰকাৰৰ ঠিকা ভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক বিনা চৰ্তে নিয়মীয়া কৰক। যিটো আমাৰ এটা পাৰ্ট অংশ আমি আমি প্ৰাথমিক শিক্ষা আৰু শিক্ষকৰ সমস্যা কেৱল আমি শিক্ষকৰ দৰমহাৰ কাৰণে আমি ইয়াক খোৱা নাই যে আমি প্ৰাথমিক শিক্ষাটো ছাত্ৰ ছাত্ৰী অভিভাৱক ৰাইজ গোটেইখিনি প্ৰাথমিক শিক্ষা কি ধৰণে একচুৱেলি পাব লাগে সেইটোৰ ক্ষেত্ৰত আমি মাতিবলৈ বাধ্য হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি মাতিবলৈ হৈছে। পৰীক্ষা, তেওঁলোকৰ ঐক্য সাজ, তেওঁলোকৰ গৱেষণ বহি বিভিন্ন ধৰণৰ যিবিলাক সুবিধা সেইখিনি নহয়, আহি নাপায় সময়ত। তাৰ কাৰণে আমি মাত মাতিব লাগে। মানে এনেকুৱাকৈ বহুবোৰ আমাৰ সমস্যাসমূহ আমি 8টা দাবী হেৰি কৰিব আহিছোঁ, আমি অৱগত কৰিব আহিছোঁ চৰকাৰক। এই কাৰ্যালয়ত থৈ দি আপোনালোকৰ থৈ দি গতিকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ 5টা দাবী আছে আৰু আমাৰ ৰাজ্য পৰ্যায়ৰ 3টা দাবী আছে। টোটেল আমাৰ 8টা দাবী আজি আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। খৈৰাবাৰীৰ পৰা বাপী চৰকাৰৰ ৰিপৰ্ট, আছাম নিউজ 24/7।